আপোনালোক সকলো ভালে আছে আৰু আজি হৈছে মহাষ্টমী মহাষ্টমীৰ কাৰণে আমি আজি যাব ওলাইছোঁ এটা ঠাইত ক'ত খাম আপোনালোকক এতিয়া নকওঁ তো আমি একদম সাজি কাছে এয়া আমাৰ ড্ৰেছ কোড পুৰা মিলাই আমি লৈ ল'লোঁ এয়া বেটাৰ নিউ ড্ৰেছ তো আমি আজি ক'ত যাম নক'বা হা নক'বা কিন্তু আহা তো আমি এতিয়া যাব ওলাইছোঁ এটা ঠাইত আৰু আমাৰ লগত যাব কোন যাব মই দেখাই আছোঁ সি মানে আগতীয়াকৈ আহি বহি লৈছে গম পাইছে চাগে কোন যাব এইয়া ক'ত যাম কেতিয়াও মানে চিক্ৰেট হৈ নাথাকে চ' আমি এতিয়া যাম গোৱালপাৰাত তো আপোনালোকক লগ পাম একদম গোৱালপাৰাত ফাইনেলি আমি আহি পাই গ'লোঁ এতিয়া আমি গোৱালপাৰা কলিতাপাৰা বেটা মুখত আহিছোঁ আৰু এয়া দেখা পাইছে বহুত ভিৰ লাগি আছে এয়া দেখা পাইছে এয়া দেখি আছে বহুত ভিৰ আৰু আকৰ্ষণ গোৱালপাৰাৰ কেদাৰনাথ আৰ্হিত বনাইছে আজি এই মণ্ডপটো আমি চাবলৈ আহি আছোঁ তো কেনেকুৱা এক্সাইট বহুত মানে স্পেচিয়েলি ক'ব গ'লে নীৰাবাই আহিম বুলি নাছিলে মোৰ কাৰণে আহিবলগীয়া হ'ল ये बड़ी अच्छी बात कही सेम केदारनाथ बनाइছে মই এতিয়া দেখা পাইছোঁ মই আপোনালোকক দেখাই আছোঁ একদম সেম কেদাৰনাথ পুৰা ফিল আহি গৈছে যেন মই ৰিয়েলতে কেদাৰনাথত আহিছোঁ এনেকুৱা লাগি গৈছে মই বিৰাট ভাল লাগিছে আৰু আমাৰ লগত আজি আহিছে এয়া হৈছে পিকি আৰু এয়া ঝুনঝু আহি গৈছে তো আমি এতিয়া চাই আছোঁ আপোনালোককো দেখাওঁ আপোনালোকে চাওক কেদাৰনাথ দেখা পাইছে একদম মজাকে সব অৰিজিনেল হেন লগা হৈছে বহুত ধুনীয়া লাগিছে আৰু দেখা পাইছে একদম আজি ইমান বতৰ বেয়া তথাপিতো কিমান ভক্তপ্ৰাণ ৰাইজ আছে আৰু চবৰে হাততে একদম চেলফি আছে এয়া দেখা পাইছে মোৰ পিছফালে কিমান মানুহ আছে আৰু সকলোবোৰে আহিছে হাতত মোবাইল লৈ ফটো উঠাবলৈ ইমান অল অসমৰ ভিতৰত পবিত্ৰ দাস নামৰ যিজন কাৰিকৰ আছে তেখেতে দুবাৰকৈ নিউজ লাইভৰ পৰা অল অসম ভিত্তিত মানে প্ৰাইজ পাইছে আৰু তেখেতে এইবাৰ বনাইছে কেদাৰনাথ ইমান ধুনীয়াকৈ বনাইছে এয়া দেখা পাইছে সকলোবোৰে একদম ব্যস্ত হৈ পৰিছে ফটো তোলাত আশিক লৈ ল'লোঁ আৰু আশিক লৈ পিনে আপোনাৰ নামটো কৈ মোৰ নাম পবিত্ৰ দাস হয় এইখন পূজাত তাৰমানে আমাৰ 139 বছৰ এইবাৰ 139 বছৰ 139 বছৰ এইখন পূজা মানে এনে ডেকৰেশ্যনখিনি মানে আমাৰ পাৰা ল'ৰাকেইটা মিলি কৰোঁ কমিটি নিজে আৰু কেদাৰনাথ আৰ্হিটো মানে এইটো কাৰ আইডিয়া মানে তাৰমানে মই নিউজ লাইভত প্ৰেছ পাওঁতে মোক সুধিছিল যে মানে অহা বছৰ কি বনাবি তেতিয়া মই কৈছিলোঁ নিউজ লাইভৰ আগত যে মই অহা বছৰ কেদাৰনাথ মূৰ্তি আপুনি নিউজ লাইভৰ পৰা কি প্ৰাইজো পাইছে আচ্ছা কিয় মানে প্ৰাইজটো তাৰমানে বেষ্ট ডেকৰেশ্যন বুলি আচ্ছা বেষ্ট ডেকৰেশ্যনৰ কাৰণে আপুনি আগতে নিউজ লাইভৰ পৰা প্ৰাইজ পাইছে তো দুইবাৰ তেখেতে প্ৰাইজ পাইছে আৰু এইবাৰো নিশ্চয় পাব কাৰণ ইমান ধুনীয়া কেদাৰনাথ আমাৰ অসমৰ ভিতৰতে এটা বেষ্ট মণ্ডপ বনাইছে তেখেতে আৰু খুবেই সলাবলগীয়া আৰু যিসকলে এতিয়ালৈকে চোৱা নাই গোৱালপাৰাৰ ওচৰে আশে পাজে আছে তেখেতলোকে ইয়াত আহিব আৰু চাই যাব একদম অৰিজিনেল আপুনি যে মানে এই আজি এই কেদাৰনাথটো বনাইছে এইটো কি বস্তু দি বনাইছে এইটো মানে সামগ্ৰী এনেকৈ হ'ল অলপমান প্লাই আছে বাকী চবটিৰে গোটেই শ্বৰ্ট কৰিছে পাটৰ শ্বৰ্ট সেইটোতে কমপ্লিট কৰিছোঁ আৰু কিমান দিন লাগিলে এইটো বনাওঁতে এইটো তাৰমানে আমি একমাহ পুৰা একমাহ লাগিছে পুৰা একমাহ ধৰি পিনে এইটো কাম কৰিছে তাৰমানে ইয়াতেতো বাহিৰৰ মানুহ নাই আমি নিজে কামখিনি কৰোঁ পাৰা ল'ৰাকেইটাই কমিটিৰ ল'ৰাকেইটাই কৰোঁ আৰু পাৰা ল'ৰা মানে ইয়াৰ ওচৰে পাজৰে যিখিনি ওচৰ চুবুৰীয়া আছে সেই সকলোখিনি ল'ৰাই মিলি মানে এই কামটো কৰে আৰু বিশেষকৈ তেখেতৰে মানে কমপ্লিট আইডিয়া তেখেতৰ আৰু বনাইছেও মানে মূল নিৰ্মাতা তেখেতেও হয় তো বিৰাট ভাল লাগিল কংগ্ৰেচুলেশ্যন আৰু এনেকৈ বনাই যাব আমি আকৌ চাবলৈ আহিম তো আপোনালোকে চাই কেনে পালে কমেণ্টত জনাব নিশ্চয় আহিছে বাপুজি নগৰ ইয়াৰে হয় আপোনালোকৰ আজি এইটো চাই কেনেকুৱা লাগে বহুত ভাল লাগিছে বহুত ধুনীয়াকৈ বনাইছে
কেদাৰনাথ মন্দিৰৰ মানে দৰ্শন কৰা যেন লাগিছে, ভাল লাগিছে। যিমানে সময় গৈ আছে এতিয়া বতৰো অলপ ভাল কৈছে। ইমান বেয়া বতৰ আছিল তথাপিতো আমি অভয়পুৰীৰ পৰা যেনেকৈ আহিছোঁ ঠিক তেনেকৈ গোৱালপাৰা এই কেদাৰনাথ চাবলৈ বহুত দূৰৰ পৰা আহিছে আৰু এতিয়া বহুত ভিৰ লাগিছে মানে। আৰু এইটো এই যে আমি ইয়াতে কিহৰ কাৰণে আমি ইয়াতে অহাৰ কাৰণে বৰষুণ ৰখিছে। আমি ইয়াত অহাৰ কাৰণেহে বৰষুণটো ৰখিছে হয় না? তোমালোকে আগিয়াৰ পৰা আহিছা মানে এইটো চাবলৈ আহিছা নে আৰু বেলেগ আৰু চাব আজি এইটো চাই কেনে লাগিল? বহুত ভাল লাগিছে। ভাল লাগিছে। আমাৰ চব হৈ গ'ল আৰু এতিয়া মোক বেটাই ব্লগ বনাই দিছে হা, মোৰ ভিডিঅ'গ্ৰাফি কৰিছে। এইবাৰ আমি ড্ৰপ কৰিলো, আহি পাই গ'ল পিংকি ঘৰ আৰু যোন বাই বাই, গুড নাইট। অভয়াপুৰী যাবানে নাই মেলা চাবলে? যাবা, ঠিক আছে ঠিক আছে, বাই বাই। আমি একদম ইমান ওপৰত উঠিছিলোঁ আৰু ইয়াত এতিয়া চলাব গাড়ী মটৰচাইকেল এয়া ৰেডি হৈ আছে। এতিয়া আমাৰ ৰাখক शाबाश बेटा, बहुत बढ़िया। এইবাৰ বোলে মোৰ বেটা উঠিব ট্ৰেইনত আৰু মইতো নুঠোৱে। কি দেখিছে একদম গৈ আগে লাইন পাতি ল'লে আৰু তাৰ লগত উঠিব। বাকৰা ফাঁচ গয়া, মোৰো উঠা একো ইচ্ছা নাই বা তথাপিও উঠিব লাগিব। अरे कहना क्या चाहते हो? তো ইয়াৰ দুটা গৈছে উঠিবলৈ আৰু ই আজি ভিডিঅ' কৰি আপোনালোকক দেখাব কেনেকুৱা হৈছে, চাই থাকক। কেনেকুৱা লাগিছে হয় ন? চ' আপোনালোকে আহি কিনে এনজয় কৰিব পাৰে এনেকৈ। কি বঙাইগাঁও KFC? अच्छा, এতিয়া মই আহিলোঁ KFCত। এয়া হৈছে KFC আৰু এতিয়া মই গৈ আছোঁ ভিতৰত। মোৰ এয়া বহুত ভিৰ লাগি আছে। বাইদেউ বিৰাট ভিৰ নেকি? কিমান সময় ৰখিব লাগিব? বেছি সময় নালাগে আৰু। বেছি সময় নালাগে। আজি ভিৰ কেনেকুৱা? ঠিকে আছে। ঠিকে আছে। আৰু নহ'লেও বৰষুণখিনি বেয়া কৰিলে। অঁ হয় হয়, বৰষুণে আমাৰ অভয়পুৰী বহুত বেয়া কৰি দিলে। আৰু এয়া হৈছে দাদা খাই খাবলৈ পাম ন? 15 to 20 minutes. আচ্ছা, 15 to 20 মিনিটৰ ভিতৰত আমি খাবলৈ পাই যাম। চ' মই এতিয়া গৈ আছোঁ আৰু অৰ্ডাৰটো দি দিলোঁ কি খাম। চ' এতিয়া এয়া দেখিছে এইটো নন AC ৰুম আৰু ইয়াত ইতিমধ্যে খালী হৈছে, কিন্তু মই এতিয়া গৈ আছোঁ AC ৰুমত আৰু মোৰ লগৰকেইটা বহি আছে। মই আপোনালোকক দেখাই আছোঁ, ইয়াতো প্ৰায় ভিৰ লাগি আছে। ইয়াত দেখা পাইছে বহি আছে। অ' হাই, কি খাবা? চাওমিন। পূজা চালা? চাইলো, তুমি? একদম চাই আহিলোঁ। কেনে লাগিল পূজা চাই? একদম মজা, বহুত দিন পিছত। আৰু বহুত বছৰৰ পিছত দিন নহয়, বছৰৰ পিছত। এইফালে এনেকৈ বহি আছে খাবলৈ। আপোনালোকেও চাগে বহি আছে। কিমান সময় হ'ল? আধা ঘণ্টামান হ'ল এনেকৈ বহি আছে। তো আমি বা কেতিয়া পাওঁ নাজানো। আৰু আমি এনেকৈ বহি আছোঁ আৰু অৰ্ডাৰ দিওঁ। চাওঁ কিমান দেৰিৰ পিছত খাব পাৰোঁ। আমাৰ খানাটো আহি পালে আৰু আহি পোৱাৰ লগে লগে আমি ৰোৱা নাই, একদম পটাপট খাই দিলোঁ। তো আজিলৈ এখন